আজি একোটা মিনি ব্লগ লৈ আহিলোঁ। হেল্ল' এভৰিৱান, নমস্কাৰ। মই কবিতা বৰুৱা। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি যিহেতু বৰষুণ বতৰ, সেয়েহে পিঠা বনাবলৈ লৈছোঁ। একেবাৰে এইটো চালি লৈ নিষ্কাত দি বনাম। তিল নাৰিকল ৰুকি লৈছোঁ। ইফালে মই চালি আছোঁ। আৰু যিহেতু মোৰ চৰ্দি হৈ আছে, মাতটো ভালকৈ আৱাজটো বুজি নাপায়, সেয়েহে আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ ফেচবুক পেজটোকো ফ'ল' কৰি দিব আৰু নতুনকৈ চাই থকা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৰষুণ বতৰত পিঠা খাই ভাল লাগে ন, সেয়েহে পিঠা বনোৱা হৈ গ'ল আৰু কি ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ পিচ কৰিছোঁ। আৰু এইটো লাল চাহৰ লগত খাম। আৰু বৰষুণ বতৰত বিৰাটেই ভাল লাগে, কি খাওঁ কি নাখাওঁ লাগি থাকে, সেয়ে পিঠা বনাই খালোঁ। আৰু ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ বাই বাই। নেক্সট ভিডিঅ' লগ পাই